জান এইটো মোৰ বাবে সৰু কাম কেইটা খাব দিছিলো মই চামুচেৰে মোৰ মা মোক কিমান ভাল পোৱা তুমি জান তোমাক মই বহুত ভাল পাওঁ জান মোৰ বাৰ্থডে আছে এইবাৰ বাৰ্থডেত মোক কি দিবা জান তোমাক কি লাগিব কোৱা তোমাক মই এইবাৰ আকাশৰ তৰা দিম হ'বনে নাই কোৱা আকাশৰ তৰাটো আনিবলৈ এখন জখলা বনাই দিছো সেইখন জখলা বক্সখন হ'লে তোমাক আকাশৰ তৰাটো আনি দিম বাৰ্থডেত হ'বনে জান জান তুমি ইমান ভাল জান তোমাৰ যদি মৰিবলৈ সাজু পানী নোৱা আইতা খালো চেচ যাবা এইদিন আমাৰ ঘৰত আলু আহিবহে মাইদুন মোক মাছ নিব দিছিল চেচ যাবা লাগি বান্ধি গোপতে যাব মোৰ জান কি ভাবি আছা তুমি নাই আমাৰ মানে মংগল গ্ৰহটো মাতি আছে পাতালতো মাতি আছে ইয়াৰ পিছত ক'ত থাকিম তাকে বিচাৰিবা জান হে তাৰ বোলে পাতালতো মাতিছে বোলে মংগল গ্ৰহতো মাতিছে বেটাৰ লেবেল থাকবা পাৰে দে কিনো ডাঙৰ কথা জান কি ভাবিছ নাই তুমি ইমান ভাল তাকে ভাবি আছো মই বলা জান এতিয়া ঘৰত যাওঁ আমি মায়ে কতে মাই নিৰ্বং চাওটো দিনটো ক'ত নছিলে গছপুৰা নিৰ্বং চাওটোক ধৰি নাজত মাতিছিলো মই আলহী আহি উঠা ভাত খাই গেল নিৰ্বং চাও গছমুৰা বহুত দিনৰ মূৰত আছিল মোৰ পেহীও তাকো উঠা ভাত খাব লাগে আজি গছমুৰা তত থাকি মই তা নাই কি কম তেলৰ হোটেলৰ গোটেই কথা পইচা খৰচ কৰি এলো মই এতিয়া কি ভাবিছা গছমুৰা তুই আমি বাগান মাগিছিলো ৰাস্তাত গামবুঢ়া বুটাক লাদে নে গোটেই কথা পইচা কাঢ়ি লৈ যাবা কি কওঁ বাপা সি এনে কাম কৰছে তাক মই আজি যাই আছো তাৰ ঘৰত বাপা সি হে তোক মই এনে গালি গল্লো তাক গছপুৰা আজি মই দিছো গছপুৰাক ভাল বাছলো দে আজি কি আপা কিবা কৈছা কমাই দে মা আকৌ আপা আলহী আনা মেডিকেল বিস্কুট আছে লা চাই দে খান খাই দিয়া এনেকুৱাকে ফোন কৰো হেল্ল' জান কি কৰিছ তোমাৰ কথাই ভাবি আছো জান জান তুমি মোৰ কথা ইমান ভাব আগতেও মুঠতেও হোৱাৰ পিছতো তোমাৰ কথা ভাবো মই মই কলো দে হোৱাৰ পিছতো মোৰ কথা ভাবা তুমি অকল হোৱাৰ পিছতে নহয় জান দিনটো 24 ঘণ্টাৰ 28 ঘণ্টা তোমাৰ কথাই ভাবো মই জান জান তুমি মোক ইমান ভাল পোৱা গোপাল বৰবনীৰ বুটাক ফোন কৰাত টাইম নাপলা কালি জান কিবা কৈছ জানা ঠিক আছে এটা ফোন আহিছে ৰবা তুমি অলপমান লাইনত থাকাচোন জান হ'ব দা বৰবনীৰ বুটাক গোপাল ফোন কৰা টাইম নাপলি তৈয়াৰ মোৰ কথাটো শুনচোন ভাই আগে বৰবনীৰ বুটাক তোৰ কথা নুশুনে কম চুপ 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 নেবা চুপাজি পলু নিছে তোৰ কথা আছিলে ভাই আজি মিছাতে গালি পাৰলি মোক তাই হেই তোকো ফোন কৰি দে কোনবাই চোৱা আছিল কা ভাই মোক বেয়া নাপাবি দে এইটো হাতকে যাই আছো ৰ মই ভাই দে হ'ব দে মোক লাইনত লোকে কালো কিমান টাইম কথা পাতিলা জান আফ্ৰিকাৰ পিয়ে এজনে ফোন কৰিছিলে জান আফ্ৰিকাৰ পিয়ে কিয় ফোন কৰিছিলা জান তোমাক আফ্ৰিকাত মানে মোৰ তেলৰ খেতি আছে জান আফ্ৰিকাত মানে মোৰ তেলৰ খেতি আছে তাৰে পিয়েজনে মোক ফোন কৰি থাকে বেটাৰ লেবেল নাচাই কিয় জান কিবা কৈছ তুমি বহুত ভাল লেবেল চেবেলো নিদিয়া তাকে কৈ আছো জান মোৰ দৰে ল'ৰা নাপাবা আৰু এই পৃথিৱীত জান এতিয়া হ'ব দা মোক মায়ে মাতি আছে বাই জানটো শুনতো আইঠা কলৰ বাকালটো গোপাল মাছো গোপাল তাকে যাম ৰাইতা জানো সিজি এটা তিৰি মৰা মৰত দৰে বহি থাকবো ভাই কিয়ে তোৰ কোনটো তিৰি মৰছে বাউদা জিতি ফালতু নকৰবি দে কেলা বাদ দি পদুমি মোৰ কথা কিছে ভাই এনেতো মোৰ কথাটো শুনবা টাইমে নাই পদুমিৰ কথা কলো না পাগলা উপরে দৌৰা দিছে একদম বইনে পেক জানো তুই যে মোক পইচা কথা হলি নহয় ভাই মোৰ এটা বিপদ হৈছে বিপদ কেনে বিপদ তোৰ মোৰ বিপদ হবলৈ না তোৰ ফুটকি লাগছি দে তোকো কোনবাই কিবা কৈ দে তইও কিবা জানা দে বিপদৰ কথা ভাই কিয় নিনো ধৰা হল তাৰ দুটাৰে লুঙিখনত জুই লাগিল এটা খুললে বিপদ নুখুললে বিপদ চুপ বইনের পুতাক ইসি মলত ফালতু ওর মা কেনে কৰা নুশুনে ভাই ধেমালি কৰিহে কৈছো দে কি বিপদ হৈছে ক ভাই নিঙি পাৰা যি লাহৰি আছিলে তাইৰ পেহেকো যে চানেলি যে মই সেইটো কথাটো নাহিনো ভাই এতিয়া ভাই দেউতাৰ কথা গম পাইছি মই যে তাৰ লগত চেনি খাই আছিলো হেনে হল তোৰ লগত ভাই এতিয়া দেউতাই মোক ব্ৰেকআপ দিবা হৈছে চানেলি ব্ৰেকআপ দিলে আকৌ নহয় ৰচোন যদি লাহৰি ব্ৰেকআপ দিয়ে ভাই মই কিন্তু বিছনাৰ ওপৰতে জাপি মৰি যাম পাইছা না এটা দুটা কইন মাৰা এটা এতিয়া কি কৰো মই ভাই মই আছো নহয় কিয় টেনচন লৈছা তই নিঙি পাৰা পতে দিছো তাতক কি কয় ভাই সঁচাই না এতিয়া নেউলৰ দোকানৰ পে কপলা বাচন খাই যাম